কথাত পতা যায়, কথাত বতা পায় আৰু কথাতে হৃদয়ত চিৰকালে ৰৈ যায়। আমি সাধাৰণতে বেছিভাগ সময়তে কেৱল কথা কোৱাৰ ওপৰতহে গুৰুত্ব দিওঁ, কিন্তু কেনেদৰে ক'ব লাগে সেই বিষয়ে অৱগত নহয়। সেইকাৰণে নালাগিব লগা জেগাতো আমি সোমাই পৰোঁ। জ্ঞানীজনে এনেয়ে নকয়, যদি আৰ্হি হ'ব নোৱাৰা উপদেশো নিদিবা, কিন্তু আমিবোৰে তাকেই কৰি ভাল পাওঁ। যদি ৰাখিব নোৱাৰা নিজৰ কথা, তেনেহ'লে কাকো কথা নিদিবা। কিন্তু আমাৰ জীৱনৰ বাটটোত কিমানবাৰ আমি কথা দিও পিছ হুকি আহিব লগাত পৰিছোঁ, হিচাপ আছেনে আপোনাৰ? যদি হজম কৰিব নোৱাৰা কাৰো গোপন কথাৰ বেটুপাতো নুখুলিবা। আৰু আমি কি কৰোঁ, গোটেই কিতাপখনকে পঢ়ি আনৰ আগত ঢাক ঢোল বজাই গাই ফুৰোঁ। তাৰোপৰি উফাইদাং মাৰি কথা কোৱা আৰু ঈৰ্ষাপান স্বভাৱটোতো কম বেছি পৰিমাণে হ'লেও আমাৰ মাজত আছেই। গতিকে আমি হৃদয়ত ঠাই লোৱাটো দূৰৰে কথা, সমাজৰ এচুকত ঠাই পোৱাটো কিমান যুক্তিসংগত নিজে বিচাৰ কৰি চাবলগীয়া। হৃদয়খনে হৈছে এজন মানুহৰ পবিত্ৰতা আৰু বিশালতাৰ প্ৰতীক। হৃদয় চক্ৰৰ অধিষ্ঠাতা শক্তি হৈছে মহাদেৱ আৰু মা পাৰ্বতী। গতিকে কাৰোবাৰ হৃদয়ত ঠাই পোৱা মানে আপুনি কৈলাশত ঠাই পোৱা। সেই স্থানত ঠাই পাবলৈ হ'লে আপুনি কেনে ব্যক্তিত্বৰ অধিকাৰী হ'ব লাগিব এবাৰ কল্পনা কৰি চাওক। আজিৰ এই ভিডিঅ'টোত কাৰোবাৰ হৃদয়ত আমি কেনেকৈ ঠাই ল'ব পাৰোঁ সেই পথটোৰ কথাকে 3টা ছিষ্টেমেটিক আৰু প্ৰভেন কৌশলৰ দ্বাৰা আপোনালোকৰ আগত বৰ্ণনা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথমটো হৈছে আত্ম অনুকূলতা। কাৰোবাৰ হৃদয়ত আপুনি ঠাই ল'বৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে আপোনাৰ আত্মস্থিতিটো প্ৰথম তাৰ অনুকূল হ'ব লাগিব। মানে আপুনি সংকীৰ্ণতাৰ পৰা মুক্ত হ'ব লাগিব। ঠেক মানসিকতা, আপোনপেটীয়া বিচাৰধাৰা, ঠগ, প্ৰবঞ্চনা, প্ৰতাৰণা এনেধৰণৰ চৰিত্ৰবোৰ নিজৰ মাজতে দহন কৰিব পাৰিব লাগিব। এইবোৰৰ সৈতে আপুনি প্ৰফেশ্যনেল ডিল কৰিব পাৰিব, হাই হেল্ল' চলি থাকিব, কিন্তু অন্তৰত ঠাই পোৱাটো দূৰৰে কথা, প্ৰৱেশ কৰিবও নোৱাৰে। কাৰণ আন কাৰোবাৰ অন্তৰত প্ৰৱেশ কৰিবলৈ হ'লে আপোনাৰ অন্তৰখন চাফা হ'ব লাগিব। ভালে পায় ভালক, জাবৰে পায় খালক আৰু অন্তৰেহে পায় অন্তৰক। চতুৰতাৰে আপুনি হৃদয়ত ঠাই লোৱাৰ চেষ্টা কৰিব পাৰে, কিন্তু আপোনাৰ স্বাৰ্থতাই আপোনাক প্ৰবঞ্চক হিচাপে বৰ সোনকালে প্ৰতিপন্ন কৰি দিব। গতিকে বেটাৰ এই ক্ষেত্ৰত তেনেকুৱা এপ্ৰ'চ নোলোৱাটো। যিহেতু আপুনি এই ব্ৰহ্মাণ্ডৰ পৰম শক্তি, মহাশক্তি মানুহৰ শৰীৰৰ যি ঠাইত বাস কৰে সেই ঠাইৰ উৰ্জাৰ সতে চতুৱালি কৰিবলৈ গৈছে। আপোনাৰ চক্ৰান্ত বিফল হ'বই। এইবোৰ কৰাৰ পৰিৱৰ্তে ছেল্ফ ক্লিনিং কৰক। নিজৰ মাজত থকা দুৰ্গুণবোৰ, কুসংস্কাৰবোৰ দূৰ কৰাৰ প্ৰয়াস কৰক। যিমানেই নিজৰ ভিতৰখন নিকা হ'ব, সিমানেই আনৰ হৃদয়ৰ বাট আপোনাৰ বাবে খোলা হ'ব। আত্ম অনুকূলতাই আমাক নিজৰ লগতে আনৰ বাবেও হৃদয়ত স্থায়ীভাৱে এক বিশ্বাসী আৰু ছাপৰ্টিভ এনভাইৰনমেণ্ট গঢ়ি তোলাৰ কথাকে কয়। বিশ্বাসে হৃদয়ৰ পৰা হৃদয়লৈ বাট বান্ধে আৰু সহযোগিতাই আনৰ হৃদয়ত নিজৰ স্থিতি স্থায়ী কৰে। দ্বিতীয় কথাটো হৈছে বিনিময় বাৰ্তা। সৰহখিনি মানুহে আমি ভুলটো ইয়াতেই কৰোঁ। মানে নভবা নিচিন্তাকে, নজনা নুশুনাকে নক'বলগীয়া কথাবোৰ কোৱাৰ বদ অভ্যাসটো থকাৰ বাবে নিবিচাৰিলেও আমাৰ ভুল হৈ যায়। শব্দবোৰ অস্ত্ৰ, কিন্তু মৌনতা মহা অস্ত্ৰ। অস্ত্ৰৰ ব্যৱহাৰ নাজানিলে আপোন পৰ সকলোৱে আঘাতপ্ৰাপ্ত হ'বই। এনে অৱস্থাৰ পৰা সুৰক্ষিত থাকিবৰ অৰ্থে এটা ফৰ্মুলা ব্যৱহাৰ কৰিব সদায় কথা বতৰা পাতোতে। শুনক, অনুভৱ কৰক আৰু কওক। তেতিয়া আপুনি ভুল কৰাৰ পাৰ্চেণ্টেজটো অট'মেটিকেলি 50% কমি আহিব। কেতিয়াবা কি হয়, আমি শুনোতেও শুনো, বুজোতেও বুজো, কিন্তু কি কোৱাটো উচিত বিচাৰ কৰিব নোৱাৰাৰ বাবে আকৌ নক'ব লগাটোকে কৈ চব খেলি মেলি কৰি পেলাওঁ। আজিৰে পৰা এটা উদ্দেশ্য বান্ধি লওক মনত, যে যদি কথা কওঁ হয় সাহস দিবলৈ কম বা প্ৰেৰণা দিবলৈ, নহয় সমাধানৰ সহায় হোৱাকে, অন্যথা মৌনভাৱে থাকিম। আৰু তেতিয়া আপুনি মন কৰিব যে মানুহবোৰে আপোনাক ভাল পাব ধৰিছে, আপোনাক বিচাৰিব ধৰিছে, আপোনাক সন্মানৰ চকুৰে চাবলৈ ধৰিছে। পৰিৱৰ্তন নিজৰ ভিতৰত হ'লে প্ৰতিফলন আপুনি বাহিৰত দেখা পাবই। তৃতীয় কথাটো হৈছে কথাৰ কৌশল। এইটোৱেই হৈছে সকলোতকৈ প্ৰভাৱশালী কৌশল, যিটোৰ দ্বাৰা আপুনি সন্মুখৰ ব্যক্তিজনক আপোনাৰ মূল্য আৰু তেওঁৰ স্থান দুয়োটাৰ বিষয়ে বুজায়। যিকোনো নজনা এটা বিষয়ৰ উত্তৰ দিওঁতে ঘপককৈ পোনপটীয়াভাৱে নাজানো বুলি কৈ দিলে আপোনাৰ সৰলতাক যদি এফালৰ পৰা দেখা যায়, অন্য ফালৰ পৰা আপোনাৰ দুৰ্বলতাকো বুজা যায়। ইয়াৰ পৰিৱৰ্তে যদি আপুনি কয়, মই বৰ্তমানলৈকে সেই বিষয়ে বিতংভাৱে যিহেতু অধ্যয়ন নাই কৰা, গতিকে এই ক্ষেত্ৰত মত দিয়াটো উচিত হ'ব বুলি মই নাভাবোঁ, আপোনাৰ পৰা জানিবলৈ পালে মই সুখী হ'ম। এনেদৰে প্ৰকাশ কৰিলে আপোনাৰ বুদ্ধিমত্তা আৰু জিজ্ঞাসা দুয়োটাই ফুটি উঠে। দুৰ্বলতাবোৰ নেপথ্যত থাকে। এনেদৰে আপুনি নজনা কথাটো নিজৰ বাৰ্তালাপ গৌৰৱেৰে অক্ষুণ্ণ ৰাখিব পাৰিব। আৰু জনা কথাবোৰ প্ৰকাশ কৰোঁতে এইটোৱে হয় বুলি ডাঠি কোনোদিনে নক'ব। যদি আপোনাৰ দৃষ্টিকোণটো কেনেবাকৈ ভুল প্ৰতিপন্ন হয়, আপুনি মুখ উলিয়াব নোৱাৰিব পিছত। সেই ক্ষেত্ৰত আপুনি এনেদৰে ক'ব পাৰিব, মোৰ বিশ্বাস এইটো এনেকুৱা হয় বা তেনে হয়, তাতকৈ যদি ভাল বা গ্ৰহণযোগ্য কিবা আছে মই অৱগত নহয়। জ্ঞানবোৰ হৈছে আমাৰ সম্ভাৱনা। অনেক সম্ভাৱনা থাকিব পাৰে একেটা বিষয়ৰ লগত জড়িত। আমি কেৱল তাৰ দুই এটাৰ বিষয়েহে জানিব পাৰোঁ। নিজে জনাটোকে আমি ফাইনেল হিচাপে এষ্টাব্লিছ কৰিবলৈ যোৱাৰ পৰিৱৰ্তে
তাত সন্মুখৰ মানুহজনে যোগ্য কিবা থাকিলে এড কৰিব পৰাকৈ অপশ্যন ৰাখিব লাগে। কথোপকথনত আপুনি দুৱাৰ যিমানেই খোলা ৰাখিব সিমানেই এংগেজমেণ্টৰ সুবিধা থাকিব আৰু সিয়েই পিছলৈ আপোনাক আনৰ হৃদয়ত স্থাপন হোৱাত সহায় কৰিব। লক্ষণীয় কথাটো হৈছে যে আপুনি উপদেশ দি সমস্যা এটা সমাধান কৰিব বিচৰাৰ পৰিৱৰ্তে তেওঁ কেনেদৰে বিচাৰিছে তাক গুৰুত্ব দিয়ক। এট দ্য এণ্ড সমস্যাটো সমাধান হ'ব লাগে। যদি আপোনাৰ সৈতে কথা পাতোঁতে তেওঁ মেণ্টেল ছেটিছফেকশ্যন পাই গৈছে, ডেট মিনছ তেওঁ সমাধান পাই গৈছে। যদি আপোনাৰ অনুভৱ হৈছে যে তেওঁৰ পথটোৰে সমস্যাটো সমাধান নহয়, তেনেহ'লে প্ৰথমে তেওঁ ইণ্টেলিজেণ্টলি ৰিলেটেড ফিল্ডখনৰ বিষয়ে অলপ বহলকৈ গভীৰভাৱে আপুনি চিন্তা কৰিবলৈ ইনস্পায়াৰ কৰক। আপুনি এজ এ কোচ হিচাপে সাম্ভাৱ্য যিবোৰ ৰাস্তা আছে, যিবোৰ প্ৰচেছ হয়, সেইবোৰৰ বিষয়ে তেখেতক অৱগত কৰাওক আৰু তেওঁৰ মতে যিটো ঠিক যেন অনুভৱ হয়, যিটো ৰাইট যেন লাগে, সেই পথটোতে তেওঁক গতি কৰিব দিয়ক। তেওঁৱেই যে তেওঁৰ সমস্যাটো সমাধান কৰিছে সেই ফিলিংটো অক্ষুণ্ণ থকাকৈ তেওঁক হেল্প কৰক। তেতিয়া দেখিব সেই ব্যক্তিজনৰ হৃদয়ৰ পৰা আপোনাক কোনেও মুচিব নোৱাৰে। আশা কৰোঁ আজিৰে পৰা আপুনি নিশ্চিতভাৱে মানুহৰ হৃদয়ত ঠাই ল'ব পাৰিব বিচৰা ধৰণেৰে। ভিডিঅ'টো চাই কেনে লাগিল আপোনাৰ মন্তব্য জনালে আমিও সুখী হ'ম। লগতে নতুনসকলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। সকলোৱে ভালে থাকক, সুখেৰে থাকক। ধন্যবাদ।